নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে কেপক লৈ সমগ্ৰ ৰাজ্যজুৰি পুনৰ উত্তাল। কাৰ্বি ছাত্ৰ সন্থাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তীব্ৰ গৰিহণা প্ৰদান। সৰুপথাৰ পৰিষদ সমষ্টিত ঠায়ে ঠায়ে বিজেপি নিৰ্বাচনী প্ৰচাৰ। প্ৰাৰ্থী হৰেণ সিং বেৰ হৈ কাৰ্যবাহী সদস্য জগত সিং ইংতি ভোট প্ৰাৰ্থনা। কাৰ্বি আংলং জিলা স্বাস্থ্য খণ্ডৰ অদ্ভুত কৰ্মকাণ্ড। হৰিলাল বস্তিৰ জিনিং মিলৰ সমীপত থকা মেডিচিন ষ্ট'ৰৰ পৰা অসংখ্য ঔষধসমূহ ষ্ট'ৰৰ পিছফালে পেলাই কৰিছে নষ্ট। খবৰ নাই জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপীৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে কেপক লৈ সমগ্ৰ ৰাজ্যজুৰি পুনৰ উত্তাল পৰিস্থিতি। সমাগত লোকসভা নিৰ্বাচনৰ উপলক্ষে কেন্দ্ৰীয় বিজেপিয়ে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত কেপ বিষয়টো উল্লেখ কৰি কাৰ্যকৰী কৰা প্ৰসংগক লৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল পুনৰ উত্তাল হৈছে। কেপ লৈ শাসক বিৰোধী ৰাজনৈতিক সংগঠনৰ লগতে ছাত্ৰ তথা জাতীয় সংগঠনসমূহ ডাঙৰ খাই উঠিছে। এই সন্দৰ্ভত কাৰ্বি ছাত্ৰ সন্থায়ো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে তীব্ৰ গৰিহণা দিছে। কেএছএৰ সভাপতি বিজয় বে কেন্দ্ৰীয় ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰকাশ কৰা কেপ অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিল প্ৰসংগক লৈ নিজৰ প্ৰতিক্ৰিয়া কৰি কয় যে লোকসভাৰ মজিয়াত গৃহীত কৰি যি বিলৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল উত্তাল হৈ উঠিছিল, এনে পৰিপ্ৰেক্ষিতত পুনৰ নিৰ্বাচনী ইস্তাহাৰত সৰ্বভাৰতীয় পৰ্যায়ত ৰাজনৈতিক মুনাফাৰ কথা চিন্তা কৰি নিৰ্বাচনী ইস্তাহাৰত এই বিল উল্লেখ কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলিঞ্জা লোকৰ মনত তীব্ৰ আঘাত দিছে। सेंट्रल गवर्नमेंट मते केरांजी गवर्नमेंट लो अलग तुम इलेक्शन मैनिफेस्टो जितु पीपीसी केरांजी गवर्नमेंट लो ना तो क्लेम बनी महाराष्ट्र उठा भारतीय जनता पार्टी तुम अलग तुम मैनिफेस्टो लो जितु पकलांग कोन हाँ दैट दो सिटीजनशिप अमेंडमेंट बिल 2016 असो अमेंडमेंट बिल उठत पार्लियामेंट लो पास कोन जी को alang tu jitu alang tu government bangda lup te parai pon ji pola mana tu paklang ha so long ni tu kar bidu chadi song dan kene yang tu lama na pun lo je kedam tang penana ja keding lu hot kan same tu buta ni tu ki post do la pen la so long ni tu det bagan lai so long kar biang no ora ta pen ge nodi sangkang aratum same penaan ki kham khi dolo lasolong rat kolam det takali lasolong ada kedo social organization tinglo ada kedo people representatives tuman same parliament of same pena an sogoji saman andolo লগতে ছাত্ৰ নেতাগৰাকীয়ে পুনৰ কয় যে শীঘ্ৰে যদি কেন্দ্ৰীয় ভাৰতীয় জনতা পাৰ্টীয়ে এই প্ৰসংগত মানসিকতা সলনি কৰিব লাগিব, অন্যথা তীব্ৰ সংগ্ৰামত নামি পৰা সকিয়নি দিয়ে ছাত্ৰ নেতাই। Right from the beginning, the Karbi Student Association strongly condemned the move of central government for implementing of Citizenship Amendment Bill. Now times come in this upcoming election where the central government, the BJP manifesto has clearly written about the Citizenship Amendment Bill. So we, the KSA, feel a bit depressed of the central decision that has written the manifesto about Citizenship Amendment Bill. We feel that this bill is not good for the northeast state of India because a huge number of illegal migrants will be migrated in the northeast if this Citizenship Amendment Bill will turn into act. Now if the BJP government come into power and if this bill become act, that means there will be a huge number of population will be migrated, and which we feel that this is a time when all the northeast state and all the state government of these seven sisters should be fight unitedly to oppose this bill.
আনহাতে কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক থাংচিং টিমুঙে এই সন্দৰ্ভত কয় যে নাগৰিকত্ব সংশোধনী বিল প্ৰসংগত আৰম্ভণিৰ পৰাই কেএছে বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে। নিৰ্বাচনী ইস্তাহাৰত এই প্ৰসংগক উল্লেখ কৰি কেন্দ্ৰীয় বিজেপিয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ প্ৰতিবাদক আওকাণ কৰি নিজৰ স্থিতি অটল থকা বুলি প্ৰতীয়মান কৰিছে। এনে কাৰ্য কেএছে কেতিয়াও সমৰ্থন নকৰে। হয়, এনে পৰিপ্ৰেক্ষিতত অসমবাসীয়ে বিজেপিক বিপুল সমৰ্থন দি আকৌ এবাৰ কেন্দ্ৰত মোদী চৰকাৰ হ'বলৈ দিব নে নিদিয়ে সেয়া 18 এপ্ৰিলৰ পিছতহে পৰিলক্ষিত হ'ব। বিজেপিয়ে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত কেব প্ৰসংগক লৈ সমগ্ৰ ৰাজ্য উত্তাল প্ৰতিবাদৰ সমান্তৰালকৈ বিজেপিয়ে লোকসভা নিৰ্বাচনী প্ৰচাৰ কৰিছে তুংগত। কোনো নিৰ্বাচনী সভাত প্ৰাৰ্থী বা সমৰ্থক নেতাই গান গাই ভোট প্ৰাৰ্থনা কৰিছে যদি কোনো ঠাইত গানৰ লগতে নাচি কৰিছে ভোট প্ৰাৰ্থনা। এই কেইদিন সৰুপথাৰ পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি জগত সিং ইংতিয়েও ডিফু লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থী হৰেণ সিং বে বিজয় নিশ্চিত কৰাৰ বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে। একমাত্ৰ ডিফু লোকসভা সমষ্টিৰ পৰা বিজেপিয়ে বিপুল ভোটত জয়লাভ কৰিবলৈ পৰিষদ সমষ্টি এলেকাসমূহ চলিছে প্ৰাৰ্থী হৰেণ সিং বে হৈ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ। কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংতিয়ে নিজৰ সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হৰেণ সিং বেক অধিক হাৰত ভোটদান কৰিবলৈ ভোটাৰ ৰাজ্যক কেন্দ্ৰত পুনৰ বিজেপি চৰকাৰ হ'লে কাৰ্বি আংলং ৰাজ্যৰ কি লাভ হ'ব আৰু তাক বিতং বৰ্ণনা দি ভোটাৰ ৰাজ্যৰ মন আকৰ্ষণৰ প্ৰচেষ্টাত দেশে কেহে লাগি যোৱা পৰিলক্ষিত হৈছে। Lasin no na batay eleksyon na kenan sok setan par bangla hello kedangtang banon kedobong MP Biren Singh tibang ke du ki sung ali ke ha kopima akilman kopima political demand kopima majuk tahada pachinda mawi lasi prime minister no majuk sarkar huno India sarkar ইংতিৰ নেতৃত্বত বালিপথাৰত অনুষ্ঠিত বিশাল সমৰ্থক ৰাইজক সম্বোধন কৰি তেওঁ কয় যে বিজেপি প্ৰাৰ্থী হৰেণ সিং বেক জয়যুক্ত কৰি পঠিয়ালে কাৰ্বি আংলংবাসী ৰাইজৰ বহুদিনীয়া দাবী স্বায়ত্তশাসিত ৰাজ্য দাবী কাৰ্যকৰীৰ বাবে সংসদত উত্থাপন কৰিব। MOU সম্পাদন কৰিব বুলি কয় ভোটাৰ ৰাইজৰ আৱেগক জগাবলৈ প্ৰয়াস কৰে। উল্লেখ্য যোৱাকালি চাফাবানীতো কাৰ্যবাহী সদস্যগৰাকীয়ে একে সভা অনুষ্ঠিত কৰি চলাই নিৰ্বাচনী প্ৰচাৰ কাৰ্য। কাৰ্বি আংলং জিলাৰ বিভিন্ন চিকিৎসালয়সমূহত দুখীয়া ৰোগীৰ বাবে চৰকাৰে যোগান ধৰা বিনামূলীয়া ঔষধৰ অভাৱ। আনফালে লক্ষ মূল্যৰ ঔষধ ডিফু হৰিলাল বস্তিৰ জিনিং মিলৰ সমীপত থকা মেডিচিন ষ্টৰৰ পৰা অব্যাহত ঔষধসমূহ বিভাগে পেলাই নষ্ট কৰিছে। ৰোগীৰ বাবে চৰকাৰে যোগান ধৰা ঔষধসমূহ চিকিৎসালয় আৰু সময়মতে যোগান ধৰাৰ বিপৰীতে পেলাই দি কি কৰিবলৈ ওলাইছে স্বাস্থ্য বিভাগে। এয়া চাওক পূব কাৰ্বি আংলং জিলাৰ মুখ্য সদৰ চহৰ ডিফুৰ হৰিলাল বস্তিৰ জিনিং মিলৰ সমীপত থকা মেডিচিন ষ্ট'ৰ পিছফালৰ দৃশ্য। জাপ ঔষধ জিলাখনৰ বিভিন্ন প্ৰান্তত থকা চিকিৎসালয়সমূহত গৈ পোৱাৰ বিপৰীতে এইদৰে অলাগতিয়াল সামগ্ৰী হিচাপে কিয় পেলাই দিবলগীয়া হ'ল স্বাস্থ্য বিভাগে। এই ঔষধসমূহ সময়মতে ৰোগীয়ে পোৱা হ'লে ক'ত ৰোগীৰ ৰোগ আৰোগ্য বা মুৰ্মুহু ৰোগীৰ প্ৰাণ ৰক্ষা পৰিলেহেঁতেন। সময়মতে ভিতৰুৱা চিকিৎসালয়লৈ যোগান ধৰিব নোৱাৰি হয়তো ঔষধৰ ম্যাদ শেষ হৈ যোৱাত এইদৰে সমূহ ঔষধ নষ্ট কৰিবলগীয়া হৈছে বিভাগে। কিন্তু কিয় ভিতৰুৱা ঠাইসমূহত ধনৰ অভাৱত ঔষধ ক্ৰয় কৰিব নোৱাৰি আপোনজনক বচাব নোৱাৰা হাহাকাৰ দুখীয়া ৰোগীৰ কামত অহাকৈ চিকিৎসালয়সমূহত ঔষধ যোগান প্ৰচুৰ কৰা নাই বিভাগে। কাৰ্বি স্বাস্থ্য পৰিষদক বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত জিলা স্বাস্থ্য খণ্ডত বহুত উন্নতি সাধন হোৱা বুলি দাবী কৰা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিভাগটোৰ অধীনত এনে অপকাণ্ড কিয় ঘটিবলগীয়া হৈছে খবৰ ৰাখিছেনে?
নিজৰ বিভাগটো কেতিয়াবা তন্ন তন্নকৈ পৰিদৰ্শন কৰিছেনে জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে? লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে সঘনে সলনি হ'ব ধৰিছে ৰাজনৈতিক প্ৰেক্ষাপট। বিশেষকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিজেপিৰ নিৰ্বাচনী সভাবোৰত আন ৰাজনৈতিক দলসমূহে নিজ দল এৰি বিজেপিত যোগদান কৰি বিজেপিৰ ভেটি মজবুত কৰিবলৈ ওলোৱা সময়তে শেহতীয়াকৈ অগপ জিলা কমিটিও ডিফু জিলা প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেলত জিলা অগপৰ শীৰ্ষ নেতাই সদৰি কৰে এই কথা। পূৰ্বৰ নিৰ্বাচনৰ সময়ত কৰাৰ দৰে সকলো বাদ বিবাদ তথা ইষ্টতা এৰি অগপই শাসকীয় বিজেপিৰে মিলাইছে মিত্ৰতাৰ হাত। কাৰ্বি আংলং জিলাত প্ৰায় ক্ষীণ অস্তিত্ব থকা অগপই যোৱাটো কাৰ্বি পৰিষদ নিৰ্বাচনত এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈও এইবাৰ লোকসভা নিৰ্বাচনত শাসকীয় দল বিজেপিৰে মিত্ৰতাৰ হাত আগবঢ়াই বিজেপিক সমৰ্থন দিয়া খবৰে একাংশ ৰাজনৈতিক মহলৰ ভবাই তুলিলে। আমাৰ এইটো লোকসভা আমাৰ যিটো ওপৰতে আমাৰ ষ্টেট আৰু চেণ্ট্ৰেলত এজিপি বিজেপি এলায়েন্স আছে, তো এইটো নিৰ্ণয় কৰাত আমাক মানে এতিয়া ওপৰৰ পৰা নিৰ্ণয় কৰোঁতে আমাক আকৌ CM ছাৰৰ লগতে আলোচনা কৰিব দিলে। CM ছাৰৰ লগতে আমাৰ আলোচনাতে আমাৰ মানে এতিয়া এজিপি দলটোৱে বিজেপিৰ লগতে একেলগে দলৰ কাম কৰিবৰ কাৰণে আমাৰ নিৰ্দেশ দিছে আৰু সেইটো মতে আমি কাম কৰি যাম। আৰু এতিয়া আমাৰ গোটেই কাৰ্বি আংলং এজিপি দলৰ আমাৰ সংগঠনৰ যিমান আছে তেখেতৰ লগতো অনুৰোধ যে এইবাৰ আমাৰ এজিপিকেইটাই আমাৰ বিজেপিৰ কেণ্ডিডেটকে হৰেণ সিং বেগকে জয়যুক্ত কৰিবলৈ মই অনুৰোধ কৰিছোঁ। মোৰ মানে যি কি নহওক, আজি ডিফু জিলা প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেলত অগপ জিলা কমিটিয়ে লোকসভা নিৰ্বাচনত বিজেপিক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে। এই সংবাদ মেলত অগপ কাৰ্বি আংলং জিলা কমিটিৰ সভাপতি চামসিং ক্ৰই উপস্থিত সাংবাদিকক উদ্দেশ্যে সম্বোধন কৰাৰ লগতে সমাগত লোকসভা নিৰ্বাচনক লৈ দলীয় স্থিতি এইদৰে স্পষ্ট কৰে। মেঘালয় পশ্চিম কাৰ্বি আংলঙৰ আমৰেং পৰিষদীয় সমষ্টিৰ সীমান্তবাসী ৰাইজৰ অন্তৰহীন দুখ প্ৰত্যক্ষ কৰিবলৈ শুনিবলৈ আহৰি নাই কোনো শাসকীয় নেতাৰ। বিগত কংগ্ৰেছৰ 15 বছৰীয়া বিকাশ আৰু পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ বতাহৰ স্পৰ্শ আজিও পোৱা নাই সীমান্তৰ পিছপৰা ৰাইজে। সীমান্ত এলেকাৰ ৰংপাং বং গড়কাপ্তানী সংমণ্ডলৰ কাৰ্যালয় বিগত 20 বছৰে আগৰি আছে কেৱল জাৰ্মানী বনেৰে। কৰ্মচাৰী উপস্থিতি নাই সুদীৰ্ঘ বছৰে, যাৰ ফলত চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ দূৰত্ব আৰু ক্ৰমান্বয়ে বাঢ়ি গ'ল। চাহক আমাৰ সাংবাদিকৰ এই প্ৰতিবেদন। মেঘালয় পশ্চিম কাৰ্বি আংলং সীমান্ত আমৰেং পৰিষদীয় এলেকাত বহু পাণ্ডৱ বৰ্জিত স্থানৰ ভিতৰত সম্প্ৰতি ৰংপাং অঞ্চলো এটা। অঞ্চলটোত থকা একমাত্ৰ চৰকাৰী কাৰ্যালয় হিচাপে আছে ৰংপাং বং গড়কাপ্তানী সংমণ্ডলৰ কাৰ্যালয়টো। কিন্তু এই কাৰ্যালয়টোত বিগত 20 বছৰে নাই কোনো চৰকাৰী কৰ্মচাৰী উপস্থিতি। ক্ৰমে পৰিত্যক্ত ভয়াৱহ ভূত বাংলালৈ পৰিণত এইখন কাৰ্যালয় চৌদিশে আৱৰি ধৰিছে জাৰ্মানী বনেৰে। চাফাই কৰিবলৈ কোনো আজিও উপস্থিত হোৱা নাই, আনকি কোনো চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও। এটা সময়ত চৰকাৰী বিষয়া কৰ্মচাৰী ঠিকাদাৰসকলৰ বিল পে'মেণ্ট টেণ্ডাৰ জমা দিয়া আদি কাৰ্যৰে কাৰ্যালয়টোত ৰজন জনাই আছিল। সীমান্তবাসীয়ে বিগত 20 বছৰে এবাৰো দেখা নাই সাংসদ বীৰেন সিং ইংটিক। চিনি নাপায় বীৰেন সিং ইংটিনো। এইবাৰ সীমান্তবাসীয়ে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীও এখনো ভোট নিদিয়াৰ সিদ্ধান্ত লোৱা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে। Hut SDCR ni horbangke angton dak SDO do SO do angton sukidar kaduk kebedu lapen inangan asu asa kontraktor tu anta dak si deal payment bombo adang litum la department asai khietum la dak dori dak ke kupin ni rongpang bong sor kang alang tuman kapasik sak la puma ladak ke rongbang mosor kapasik sak se onke rongbang mosor pinangan abar saido ke dam ke bang kaduk ke PWD gari do kupena jok rongosor rengme piglo bonta alang litum lasu kasik sak se made ladak ke dude dadam se bangke sorkar ka chilar ajoine SDC pen pothot kongres ke chebang pen joine si kongres tum claim te pen joine si alang litum dak dude
alang litum la di PWD sai khi tum la dak sai ke klem bom un hut kopin ni alang tum makit du ki sung la puson enang litum ke thek long du ma ladak PWD ladak department tum kidu hut ke bangjok tak kapasik sakabe siksak abe pin lapen rong asor ta ju padab ladak ke bang kadu we ke cingki jetan kisung katora 20 ni tum hanang khan tame puni tum kai tak kacol du bon ta pisung bang tang te la so asai hem an kapang rum su kini pen an ningkan ko an bak du ini pen komse kom ni kan koi du po la so dak ke la du de pin du de pin lo co department ta du de lo lapen abang amunit a department atum am stame sukedar kadu ben cenglok ta hamren sider lo পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ বতাহলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে সুদীৰ্ঘ দিনে বঞ্চিত প্ৰতাৰিত সীমান্তবাসী ৰাইজে তেওঁলোকৰ দুখৰ বিননি শুনিবলৈ এবাৰ সময় উলিয়াই 10 খোজ আগুৱাই আহিবনে পৰিষদৰ বিজেপি শাসকীয় দলৰ চৰকাৰে হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এডিছনৰ বাণিজ্যিক বিৰতিৰ মই কেইবা বছৰত ভোটদান কৰি আহিছোঁ মই সদায় আচৰিত হওঁ যদি মোৰ ভোট মূল্যাংকন হয় যদি যন্ত্ৰই মই ক'ত ভোট দিওঁ বাণীবদ্ধ কৰে মই সদায় ভাবোঁ যদিহে কোনো ব্যৱস্থাত ভোটদানৰ প্ৰমাণ কৰিব পাৰে আৰু মোৰ পচন্দৰ প্ৰাৰ্থী আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ডিফু নিৰ্বাচনী জিলাৰ চুইপ চেলৰ বিশেষ পদক্ষেপ পোন প্ৰথমবাৰ ভোটদাতাই নিজৰ পচন্দৰ প্ৰাৰ্থী চিহ্ন আৰু দলক ভোটদান কৰাৰ প্ৰমাণ নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব ভিভিপেট যন্ত্ৰ ভোটদাতাই কোন প্ৰাৰ্থীক ভোটদান কৰে তাৰ প্ৰমাণ নিজেই চাব পাৰিব আপুনি ইভিএম আৰু ভিভিপেট যন্ত্ৰৰ সহায়ত কেনেদৰে ভোটদান কৰিব পদক্ষেপ নং 1 ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰক আপুনি ভোটদান কক্ষত প্ৰৱেশ কৰাত প্ৰিজাইডিং বিষয়াই বেলট ইউনিট প্ৰস্তুত কৰি দিব বেলট ইউনিট প্ৰস্তুত কৰাত সেউজীয়া লাইট চাওক পদক্ষেপ নং 2 আপোনাৰ ভোটদান সাব্যস্ত কৰক বেলট ইউনিটৰ নীলা বুটামত টিপি আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ভোটদান কৰক পদক্ষেপ নং 3 ৰঙা লাইট চাওক প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ৰঙা লাইট জ্বলি উঠিব পদক্ষেপ নং 4 ছপা কাগজৰ টুকুৰা চাওক ভিভিপেটৰ স্বচ্ছ আইনা চাওক আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ ক্ৰমিক নং নাম আৰু চিহ্ন দেখুওৱা ছপা কাগজৰ টুকুৰা চাওক কাগজৰ টুকুৰাটো 7 ছেকেণ্ডৰ বাবে চাব পাৰিব টুকুৰাটো ভিভিপেটৰ বাকচত সোমাই যাব ভিভিপেট নিৰ্বাচনী জগতৰ এক বিপ্লৱ দেশৰ নাগৰিক হিচাপে আপুনি কাক ভোট দিয়ে জানিব পাৰিব ভিভিপেট যন্ত্ৰৰ সহায়ত মই বিশ্বাস স্বচ্ছতা আৰু নিৰপেক্ষতাৰ অভিজ্ঞতা পাইছোঁ ই ভোটদাতাৰ সন্তুষ্টিৰ এক পৰীক্ষণ ভিভিপেট যন্ত্ৰ নোচোৱাকৈ ভোটদান কক্ষ ত্যাগ নকৰিব ভোটাৰ তালিকাত আপোনাৰ নাম নাথাকিলে বা 2019 চনৰ 1 জানুৱাৰীত যদিহে আপোনাৰ বয়স 18 বছৰ হৈছে আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বিএলঅ'জনৰ জৰিয়তে আপোনাৰ তালিকাত নাম ভৰ্তি কৰক আৰু অহা লোকসভা নিৰ্বাচনত ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক Ini siksa kelapa ni lah so cupen cerap leka cerap. Pipot lo nanya nak cusir ham tamle ini su. Ini siksa kelapa ni lah so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepakeng dan mau mati. Tangkalam lo ti oi cepakeng cita. Madhari, no alam tar beauty parlor long discount pi bom ke. Kalang ma kona lo lake. Di foi ATR lo Iron Bridge adung rong supia long ke cengsi sopin so la pesor lo tu kapamada dim lo. Kalang ma. Kalang lo, kecengsi sopin so la pensor lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum ladak, hair straightening 40% off along, hair spa ake joy pen long ponikti.
facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off, hey hui long pon inchi. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tum da padar pin be na humrig no. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত আধুনিকতাৰ ধামখুমীয়াৰ মাজতো একাংশ সমাজ সচেতন ব্যক্তিসকলৰ প্ৰচেষ্টাত কাৰ্বিসকলৰ পৰম্পৰাগত খেলসমূহ আজিও চলি আহিছে আৰু এইবাৰ অনাগত দিনবোৰত খেলসমূহৰ সংৰক্ষণ তথা ভৱিষ্যত প্ৰজন্মলৈ বিকাশী নিয়াৰ প্ৰয়াসেৰে একাংশ চিন্তাশীল তথা সমাজ সচেতন লোকৰ উদ্যোগত ঠিক আজি তাৰিখতে ভূমিষ্ঠ হয় কাৰ্বি পৰম্পৰাগত ক্ৰীড়া সন্থাৰ কাৰ্বি পৰম্পৰাগত ক্ৰীড়া সন্থাৰ দ্বিতীয় সংখ্যক বৰ্ষপতি দিৱসৰ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা সভাপতি বীৰেন হানছে সন্থাৰ পতাকা উত্তোলন সম্পাদক ৰোচন হানছে স্মৃতি তৰ্পণ অনুষ্ঠানেৰে দিনজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰা হয় দ্বিতীয় বৰ্ষপতি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কাৰ্বি পৰম্পৰাগত খেলসমূহৰ ওপৰত এখনি কৰ্মশালা অনুষ্ঠিত কৰা হয় কৰ্মশালাটি উদ্বোধন কৰে কাৰ্বি কালচাৰেল ছ'চাইটিৰ সভাপতি চন্দ্ৰ সিং কোৱে বিশিষ্ট লেখক তথা সাহিত্যিক জয় সিং ৰংপি আৰু জৰ্জ সিং বে কৰ্মশালাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে কৰ্মশালাত Uwikimiapan George Singh alam tumbaini sita uwikimi kai kimi along lukimi kason se bang potum actually apenan parke akaple be protected sai mi tumalong lupi ka pathu e songku pathu no na de seksere pathu ta e konane asona hikdik pen kutune pupi paron paron lahaya উল্লেখ্য বৰ্ষপতি উপলক্ষে আয়োজিত এই অনুষ্ঠানত কেএছএ JKLF KLA বিষয়া সদস্য অংশ লৈ কাৰ্বি অধিষ্ঠিত অঞ্চলসমূহত এতিয়াও উদ্ধাৰ নোহোৱাকৈ সিঁচৰিত থকা প্ৰাচীন খেলসমূহৰ উদ্ধাৰ সপক্ষে সহমত পোষণ কৰি ভাষণ প্ৰদান কৰে অতিথিসকলে সন্মিলিত কাৰ্বি ছাত্ৰ সন্থাই বকলীয়াঘাট অন্তৰ্গত 3খন বিদ্যালয়ত 9 এপ্ৰিলত বিতৰণ কৰে শিক্ষণ সামগ্ৰী শিক্ষা আহৰণৰ প্ৰতি দুখীয়া ল'ৰা ছোৱালীক ধাউতি বঢ়াবলৈ সন্থাই বিগত কেইবাটাও বছৰৰ পৰা লৈ আহিছে এই প্ৰশংসনীয় পদক্ষেপ সন্মিলিত কাৰ্বি ছাত্ৰ সন্থাই যোৱা 6ষ্ঠ সংখ্যক সন্থাৰ প্ৰতিষ্ঠা দিৱসত ঘোষণা কৰিছিল যে শিক্ষা আহৰণ তথা অধ্যয়নৰ প্ৰতি পিছপৰা গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীক উৎসাহ যোগাবলৈ বিগত বছৰকেইটাৰ দৰে 3খন বিদ্যালয়ত শিক্ষণ সামগ্ৰী প্ৰদান কৰিব আনুষ্ঠানিকভাৱে তেতিয়া কৰা ঘোষণাক বাস্তৱায়িত কৰি সন্থাৰ সভাপতি ৰতন তেৰাঙৰ নেতৃত্ব সদস্যকৰ্মীসকলে গৈ বকলীয়াঘাটৰ ৰাজপুৰ ইংলিছ LP স্কুল ৰাজপুৰ অসমীয়া LP স্কুল আৰু টিমু গাঁৱৰ LP স্কুলৰ ছাত্ৰ ছাত্ৰীক নোটবুক আদি বিতৰণ কৰে উল্লেখ্য এই কাৰ্যত সভাপতি ৰতন তেৰাঙক উপসভাপতি জিৰচং টিমুক কাৰ্যবাহী সদস্য ক্ৰমে হাৰমন তাৰো আৰু ধৰম টিছই সহযোগিতা আগবঢ়ায় আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ